নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আচলতে আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি আচলতে কেনেদৰে কিছু লোকে মৃত্যু ঘৰৰ পৰা ঘূৰি আহি নতুন জীৱন এটা পাইছে তাৰে ওপৰত চৰ্চা কৰা হ'ব। তো বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। নাম্বাৰ 1, এইটো ভিডিঅ'ত দেখিব পাইছে এহাল দম্পতি ফুটপাতেৰে আহি আছে আৰু তেনেতে পিছফালৰ পৰা গাড়ী এখনে তীব্ৰ বেগত কণ্ট্ৰল হেৰুৱাই ফুটপাতত উঠি মানুহজনক প্ৰায় মহতিয়াই নিয়াৰ পৰা মানুহজনে কিবাকে বাচিলে। নাম্বাৰ 2, এই ভিডিঅ'টো ট্ৰেইন এখনৰ কেমেৰাত আবদ্ধ হৈছিল। আচলতে সদায়দৰে ট্ৰেইনখনে নিজৰ গতিপথেৰে গৈ থাকোঁতে দেখিব পাইছিল যে ল'ৰা এজনৰ বাইক এখন ট্ৰেইনৰ লাইনত ফচি আছিল আৰু ল'ৰাজনে বাইকখন ট্ৰেইনৰ লাইনৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি থাকোঁতে ট্ৰেইনখনে বাইকখন মহতিয়াই আনিছিল আৰু ভাগ্যে ল'ৰাজনে প্ৰাণ বচাব পাৰিলে। নাম্বাৰ 3, ৰাস্তাৰে গৈ থকা সময়ত অকস্মাতে আগেৰে গৈ থকা ট্ৰাক এখনৰ পৰা কাঠৰ বাটাম এডাল ছিটিকি আহি গাড়ীখনৰ গ্লাছত পৰি সোমাই গৈছে, কিন্তু ভাগ্য ভাল হোৱাৰ বাবে একো নহ'ল গাড়ী চালকজনৰ। নাম্বাৰ 4, এজন মানুহে নিজৰ ঘৰৰ পৰা ওলাই আহি ৰাস্তা পাৰ হোৱাৰ সময়তে উজুতি খাই গাড়ী এখনৰ মুখত পৰি ভাগ্য এওঁৰো ভাল হোৱাৰ বাবে একো নহ'ল। নাম্বাৰ 5, ল'ৰা এজনে চাইকেল চলাই আহি থাকোঁতে অকস্মাত বাছ এখন আগত আহি যোৱাৰ বাবে অকস্মাত ব্ৰেক মৰাৰ ফলত উফৰি গৈ বাছৰ চকাৰ তলত সোমোৱাৰ পৰা অলপৰ কাৰণে বাচিলে ল'ৰাজনে। নাম্বাৰ 6, ৰাস্তাৰে গৈ থকা সময়ত অকস্মাত ট্ৰাক এখনে কণ্ট্ৰল হেৰুৱাই কেমেৰাত ৰেকৰ্ড হৈ থকা গাড়ীখনৰ খুন্দা মৰাৰ পৰা ভালে ভালে বাচিলে। নাম্বাৰ 7, ফুটপাথেৰে আহি থকাৰ সময়ত অকস্মাতে ওপৰৰ পৰা গ্লাছ এখন আহি মানুহজনৰ মূৰত থকা পাগুৰিটো চিটিকাই লৈ গ'ল, কিন্তু মানুহজনৰ দিন ভাল থকাৰ বাবে মানুহজনৰ একো ক্ষতি নহ'ল। তো বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাছলৈ এনেধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।